বন্ধুসকল, এইটো এটা দাঢ়ি কাটিং মেচিন। এই মেচিনটো পাৱাৰ সুইচ অন নহয়, সুইচটো অন কৰিলে অন নহয়। মেচিনটো প্ৰথমে খুলি লৈছোঁ মই। খুলি মেলি ভাল কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আগলৈ চাই থাকক, সম্পূৰ্ণ চাব, তেতিয়াহে গম পাব। এয়া চাওক, মই খুলি ল'লোঁ মেচিনটো। খুলি লোৱাৰ পাছত প্ৰথমে চেক কৰিম মটৰটো, এক্সট্ৰা বেটেৰী লগাই চেক কৰিম মটৰটো ভাল হয় নে নহয়। 3 ভল্ট বেটেৰী লগাব লাগিব এই মটৰটোত। বৰ্তমান মটৰটো ঠিকেই হৈ আছে, ভাল হৈ আছে মটৰটো। লগতে বেটেৰীটো চেক কৰিলোঁ, বেটেৰীটো ডেমেজ হয়। বেটেৰীটো মই চেক কৰাখিনি মিটাৰত নেদেখালোঁ, ভিডিঅ'টো বহুতেই দীঘল হৈ যায়, সেইটো কাৰণে বেটেৰীটো ডেমেজ হৈ গ'ল। এতিয়া মানে কি হ'ল, মোৰ ওচৰততো বেটেৰী নাই, এনেকুৱা সৰু বেটেৰী, আৰু যিজন ব্যক্তিয়ে বনাব দিছে মোক, তেখেতৰ ওচৰতো নাই এনেকুৱা সৰু বেটেৰী। তেখেতক মই এটা কথাই ক'লোঁ যে চাৰ্জাৰ কেবুলডালত এক্সট্ৰা বেটেৰী লগাইও কাম চলাব পাৰিব, বেটেৰীটো অনালৈকে। তেখেতে ক'লে তেনেকুৱাই কৰি দিয়ক বুলি, কিন্তু এনেকৈ ডাইৰেক্ট যদি চাৰ্জাৰ কেবুলডালত কাটি কিনে আমি বেটেৰী লগাও, নচলে। সেইটো কাৰণে কি কৰিব লাগিব, এই সৰু সৰু দুটা ৰেজিষ্টেণ্ট দেখিছে, এই ৰেজিষ্টেণ্ট দুটা শ্বৰ্ট কৰিব লাগিব, জাম্পাৰ দি শ্বৰ্ট কৰিলেহে চলিব চাৰ্জাৰ কেবুলডালত বেটেৰী লগালে। ঠিক মই তেনেকুৱাকৈ কৰি দিলোঁ। আপোনালোকেও যদি তেনেকুৱা কৰিব বিচাৰিছে কৰিব পাৰে, আৰুতো ইয়াৰ উপায় নাই একো, বেটেৰীটো লগালেহে হ'ব। বাকী চব ঠিকে আছে, অকল বেটেৰীটোৱে ডেমেজ হ'ল। বন্ধুসকল, এইখিনিতে মোৰ কাৰণে বহুতেই প্ৰয়োজনৰ কথা কেইটামান ক'ব বিচাৰিছোঁ। আপোনালোকে মোক সহায় নকৰিলে আৰু কোনে সহায় কৰিব। ভিডিঅ'টো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এজন ইউটিউবাৰে হ'বলৈ বহুত কষ্ট কৰিব লগা হয়। ভিডিঅ'বোৰ এডিট কৰোঁতে আৰু বস্তুটোৰ ওপৰত ধ্যান দিওঁতে বহুত সময় লাগে। সেইবাবে কৈছোঁ, ভিডিঅ'টো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কিবা ক'ব লগা থাকিলে কমেণ্ট কৰি জনাব পাৰে।